ৰাজ্যিক ভাষা হয় আৰু এনে এটা পৰিৱেশত অসমত অসমীয়া মাধ্যম চলি আছে, বড়ো মাধ্যম চলি আছে। অসমীয়া মাধ্যম বড়ো মাধ্যম দুইটাও মাতৃভাষা মাধ্যম হয়। অসমীয়া মাধ্যমতো সমস্যা আছে। যেতিয়াই আমি সদৌ অসম ছাত্ৰ সন্থা অসম সাহিত্য সভাৰ লগত আলোচনা কৰোঁ তেতিয়া এই সমস্যাবোৰ আমি জানিবলৈ পাওঁ। কিন্তু বড়ো মাধ্যম আজি 1963 জন্মলগ্নৰ পৰাই এই মাধ্যমটো বিভিন্ন ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ ক্লাছ 1ৰ পৰা ক্লাছ 10 লৈকে আজি পালে আৰু এইবছৰ ক্লাছ 12 হায়াৰ ছেকেণ্ডাৰী ফাইনেল আমাৰ ছাত্ৰ ছাত্ৰীয়ে লিখিব। ইয়াৰ যোগেদি মাতৃভাষা মাধ্যমৰ যিখিনি গুণগত শিক্ষা ভাল শিক্ষা ল'ব লাগে তাৰ কাৰণে অভিভাৱক ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে কাম কৰি আছে। তেনে এটা পৰিৱেশত বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি যি আধাৰ যি আধাৰত মাতৃভাষা মাধ্যমক প্ৰাধান্য দিছে আৰু য'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই মাতৃভাষা মাধ্যমক প্ৰাধান্য দি পেলাই মেডিকেল আৰু ইঞ্জিনিয়াৰিং পৰ্যায়লৈকে মাতৃভাষা মাধ্যমত পঢ়াবৰ কাৰণে সেই ব্যৱস্থাটো কৰিব লাগে বুলি দেশৰ এই ৰাষ্ট্ৰীয় শিক্ষা নীতি যি নতুন শিক্ষা ব্যৱস্থা এইটো আনিলে আনপিনেদি 2009 শিক্ষা মৌলিক অধিকাৰ হয়, ৰাইট টু এডুকেশ্যন ফাণ্ডামেণ্টেল ৰাইটছ। ই এটা যি পৰিৱেশ পৰিস্থিতি আমাৰ যি অধিকাৰ সেই जोंनि যি অধিকাৰ থকা স্বত্তেও আজি অসম জুডিচিয়েল ছাৰ্ভিচ অসম ন্যায়িক সেৱা যি পৰীক্ষা হয় গ্ৰেড 3 য'ত CCM ছেছন জাজ উচ্চ ন্যায়ালয় ন্যায়াধীশৰ পৰীক্ষা বা জাজ হোৱাৰ যি পৰীক্ষা সেই পৰীক্ষাত বড়ো সাবজেক্ট এটা অন্তৰ্ভুক্ত কৰিব লাগে আৰু তাত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে বড়ো মাধ্যম আৰু বড়ো ছাত্ৰ ছাত্ৰীয়ে এই ন্যায়াধীশৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে। যাৰ কাৰণে আমাৰ প্ৰাৰ্থী আমাৰ কেণ্ডিডেটবিলাকে তেওঁলোকে ন্যায়াধীশ হোৱাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে। কিয়নো আমি অসম চৰকাৰক কৈছোঁ, আমি উচ্চ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়াকো আমি কৈছোঁ, তৎসত্ত্বেও এইটো হৈ উঠা নাই। যোৱা 2021 চনৰ পৰা কেইবালানি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা মিলিত হ'লোঁ। বহুতবাৰ চাওৰাইবাই মাইনোটছ ওলোৱা হৈছে, এটাৰ পিছত আনটো মাইনোটছ, এটাৰ পিছত আনটো মাইনোটছ প্ৰতিশ্ৰুতি প্ৰদান কৰা হ'ল, কিন্তু ইয়াৰ কাৰ্যকৰী বাস্তৱ একশ্যন অৰিয়েণ্টেড সমাধান একো নহ'ল। ইয়াৰ বাবে আমি আজি নতুন বছৰ 2025ত এই 8 তাৰিখে 3 ঘণ্টীয়া এই কাৰ্যসূচী ধৰ্ণা আমি ৰূপায়ণ কৰিব লগা হৈছে। जों लानो गोनां बाध्य जादों, কাৰণ জুডিচিয়েল সেৱাত আমাক বড়ো সাবজেক্ট লাগিবই। CTET-ত আমাক বড়ো লেংগুৱেজ মান আমাক লাগিবই। অসম চৰকাৰে আৰু এতিয়া টেট নাপাতে, যদি টেট নাপাতে ME স্কুল LP স্কুলত আমি শিক্ষক ক'ত পাম? CTET বছৰত 2বাৰ হয়, খেপনি যায়। লেংগুৱেজ ওৱান নোহোৱাৰ বাবে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী তাত পৰীক্ষা দিব নোৱাৰে মানে পাছ নহ'ব, পাছ নহয় মানে শিক্ষক নাপাম। আমাৰ বিদ্যালয় সিংগল টিচাৰ 0 টিচাৰ চলিগাसिनो दङ। आरो जुदि जोङो टिचार मोनाबा जोङो स्कुला बोरै सोलिगोन? टिचार गैयिनि थाखाय स्कुला बन्द जागोन, स्टुडेन्ट खमायगोन, स्कुला अट'मेटिकलि थैगोन। आरो माखासे DO माखासे BO माखासे इन्सपेक्टर अफ स्कुला दिनै साइलेन्ट मोनसे परिकल्पनानि गेजेरजों कनस्पिरेसि खालामनानै माखासेया बयबो नङा बर' मिडियाम बुथारनायनि थाखाय खामानि मावबाय थादों। धेमाजियाव गैला, बहुत स्कुल लासै लासै खमायलांबाय।
हजायाव गैलिया नगावआव गैलिया मरिगावआव गैलिया खमायलांबाय फारसेथिं नोङो गलाघाट गवालपारा साउथ कामरुप आरो उदालगुरि क'क्राझारावबो मोजां अबस्थायाव गैया मानो 1500 पोस्ट लाबोनानै दाख्लैबावै एपइन्टमेन्ट होबाय किन्तु SIU एप्रुभेलनि थाखाय आसाम सरकारनो जेला हरो एपइन्टमेन्टनि प्रसेस खालामनो অসম सरकारे SIU एप्रुभेल निदिये जार कारणे बिटिआर काउन्सिल समय मते नियुक्ति দিব নোৱাৰে बिटिआरক যেতিয়া আমি প্ৰশ্ন কৰোঁ তেতিয়া অসম চৰকাৰক দেখুৱায় অসম চৰকাৰক ক'লে অসম চৰকাৰে বিটিআৰক দেখুৱায় যদি ফাইনেন্সিয়েল চেংচন যদি নিদিয়ে বিটিআৰ কাউন্সিলে নিযুক্তি দিব নোৱাৰে আৰু ইয়াৰ কাৰণে ল্যাঙ্গুৱেজ ওয়ানত আমাক সাবজেক্ট লাগিবই চুক্তি অনুযায়ী বিদ্যালয় প্ৰাধিকৰণৰ কথা আছে যোৱা 4টা বছৰত মাত্ৰ 10খন কলেজ প্ৰাধিকৰণ কৰা হ'ল বিটিআৰত বড়ো মাধ্যম অসমীয়া মাধ্যম একেলগে প্ৰাধিকৰণ কৰা হ'ব বিটিআৰৰ বাহিৰত বড়ো মাধ্যম কৰা হ'ব স্পষ্ট লিখা আছে কিন্তু 10খন মহাবিদ্যালয় প্ৰাধিকৰণ কৰি 16খন মহাবিদ্যালয় এতিয়াও আছে হাই স্কুল হাই সেকেন্ডারি নাম্বাৰটো শুনাই যাদমন নাম্বাৰ দিয়া আছিল যোৱা বছৰ কৰিব লাগিছিল বাজেটত নধৰিলে যাৰ কাৰণে নহল ফেব্ৰুৱাৰী মাহত বাজেট আহি আছে নিযুক্তি প্ৰক্ৰিয়া কৰিব লাগে নিযুক্তি এপইন্টমেন্ট খালামনাंगौ পোস্ট ক্ৰিয়েশন खालामनांगौ दा बेबायदि माखासे जेंनाफोरा जोंनियाव दङ 101 हाई सेकेन्डारि आपग्रेडेशन खालामनांगौ अलरेडि 95 आपडेट खालामबाय किन्तु बेयाव टीचार एपइन्टमेन्ट होआखै पोस्ट क्रिएशन खालामाखै 35 मडेल हाई स्कुल गायसननांगौ टी गार्डेन बायदि हेतुও কৰা নাই আৰু প্ৰাধিকৰণ নোহোৱাৰ বাবে বিদ্যালয় এতিয়া বেয়া অৱস্থা শিক্ষক ৰিটায়াৰ্ড হৈ গৈছে আৰু লগতে আমাৰ ছাত্ৰ ছাত্ৰী কমি গৈছে বিদ্যালয় যদি নাথাকে বিদ্যালয়ত ইমান দীঘলীয়া কাম কৰিলে এই বিদ্যালয় কি হ'ব তো ইয়াৰ কাৰণে অসম চৰকাৰক আমি স্পষ্ট এই মঞ্চৰ পৰা কৈছোঁ বড়ো মাধ্যমৰ যিমান সমস্যা আছে EGS স্কুল খনিৰপুৰ বিশ্বনাথ সিংগল টিচাৰ জিৰ' টিচাৰ ধেমাজি SB বড়ো মিডিয়াম হাই স্কুলত নন বড়ো টিচাৰ তাত সোমাই দিছে আমি কৈছোঁ যে বড়ো মিডিয়ামৰ শিক্ষক যদি অসমীয়া মাধ্যমত আছে তাক ওলাই আনক আৰু বড়ো মিডিয়ামত দিয়ক তাত অসমীয়া মাধ্যমৰ শিক্ষক দিয়ক যদি পঢ়াব নোৱাৰে আৰু বড়ো মিডিয়াম স্কুলত যদি আন মাধ্যমৰ যদি শিক্ষক দিছে তাক ওলাই লৈ যাওক ভাইচ ভাৰ্চা ট্ৰান্সফাৰ কৰক সিংগল টিচাৰ জিৰ' টিচাৰ নিযুক্তি দিয়ক EGS চেণ্টাৰত পোষ্ট ক্ৰিয়েশ্যন কৰক উদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয় কেম্পাছ স্থাপনৰ কাৰণে আলোচনা হ'ল সিদ্ধান্ত হ'ল সাবজেক্ট দিয়া নাই পোষ্ট ক্ৰিয়েশ্যন কৰা নাই খালি বিল্ডিংটো হৈ থাকিলে নহ'ব SCRTত বড়ো লেকচাৰৰ লাগে পাঠ্যপুথি নিগম আয়োগত বড়ো একাডেমিক অফিচাৰ লাগে স্কুল এডুকেশ্যন বোৰ্ড নতুনকৈ স্থাপন কৰা হৈছে তাত একাডেমিক অফিচাৰ লাগে আমাৰ বহুতো এনেকুৱা বিষয় আছে 101টা বিষয় যিবিলাক নেকি এতিয়া মীমাংসা হোৱা নাই নিষ্পত্তি হোৱা নাই চৰকাৰে নকৰোঁ বুলি কোৱা নাই নহ'ব বুলিও কোৱা নাই চৰকাৰে হ'ব বুলি কৈছে প্ৰতিশ্ৰুতি দিছে কিন্তু কেতিয়া হ'ব এইটোৱে আমাৰ ডাঙৰ প্ৰশ্ন মালা জাগৰ কেতিয়া হ'ব আজি হ'ব অহা বছৰ হ'ব নেক্সট বছৰ হ'ব ইয়াৰ কাৰণে আজি আমি খুব দুখ আৰু বেদনা লৈ অতি খবৰে जोङो दुखुजों रागा जोंनायजों दिनै जोङो डेमनस्ट्रेशनाव जिरायदों न्याय सेवा बर' বিভাগক নিযুক্তি দিয়ক সিটেটত বড়ো ভাষা অন্তৰ্ভুক্ত কৰক সিটেটত বড়ো ভাষা অন্তৰ্ভুক্ত কৰক অতি শীঘ্ৰে বিদ্যালয় প্ৰাধিকৰণ কৰক অতি শীঘ্ৰে বিদ্যালয় প্ৰাধিকৰণ কৰক আমাক লাগে
শিক্ষক নিযুক্তি আমাক লাগে শিক্ষক নিযুক্তি আমাক লাগে বিদ্যালয় প্ৰাধিকৰণ আমাক লাগে বিদ্যালয় প্ৰাধিকৰণ SCRT নিযুক্তি দিয়ক স্কুল এডুকেশ্যন বৰ্ডৰ নিযুক্তি দিয়ক SCRT নিযুক্তি দিয়ক বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ পূৰ্ণাংগ মৰ্যাদা দিয়ক বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ পূৰ্ণাংগ মৰ্যাদা দিয়ক আমাক লাগে সমাধান আমাক লাগে সমাধান We want solution. We want justice.